Hello everyone, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নিৰ্মালিজ গেলেৰী এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি এতিয়া আহি পালোহি আমাৰ পেণ্ডেল। আজিৰ পৰা আমাৰ আছে বুন্দাপাৰা বকোত আকৌ উভতি আহিছোঁ। বকো ওচৰে পাজৰে কেইবাটাও পেণ্ডেল কৰিলোঁ। এতিয়া আমি আহি পালোহি পেণ্ডেল। এয়া আমাৰ পেণ্ডেল। আৰু এতিয়া আমি সোমাই আহিছোঁ আমাক যিখন ঘৰত থাকিবলৈ দিছে ঘৰখনলৈ। আৰু ঘৰখনত সোমাই কিবা ভাল লাগি গৈছে। চাৰিওফালে ইমান সুন্দৰকৈ চাফ চিকুণকৈ ৰাখিছে। আৰু আমি আহিয়ে অকণমানিজনীৰ লগত খেলাত লাগি গ'লোঁ। তাইৰ লগত বোলে বল খেলিব লাগে। তাইৰ ঘৰখনৰ সৰু নাতিনী আৰু ভাল লাগিলে, বহুত দিনৰ মূৰত খেলিলোঁ। মোৰতো তেনেকৈ খেল খেলা নহয়। আৰু এয়া আমাৰ বীৰেন্দ্ৰ। আপোনালোকে যিসকলে মোৰ আগতে ব্লগ চাইছে তেওঁলোকে চাগে মোৰ ব্লগত তেওঁক দেখা পাইছেই। এখেতে আমাক অহাৰ পিছত ৰুমবোৰ দেখাই দিয়ে, কোন ক'ত থাকিব। খুব সুন্দৰকৈ তেওঁ মেনেজ কৰি ৰাখে। বীৰেন্দ্ৰৰ নৃত্য, বীৰেন্দ্ৰ নাচিছে। মজা মজা। আমি আহি তাইৰ লগত খেলাত লাগি গ'লোঁ। বা আৰু এয়া আমাৰ বুন্দাপাৰাৰ দৰ্শকসকল। এয়া আমাৰ খুৰী। আমি আছো এতিয়া বুন্দাপাৰাত আছো। এই বুন্দাপাৰা তিনিআলি আমাৰ থিয়েটাৰ হৈ আছে। এই খুৰীৰ ঘৰত আছো। খুৰীয়ে ৰাতিপুৱাই আমালে কি পিঠা বনালে খুৰী? খোলা চাপৰি। মই আপোনালোকক দেখুৱাম। খোলা চাপৰি পিঠা খাম আমি। নালাগে নালাগে, হ'ব। ইমান ধুনীয়া লাগিছে পিঠা দেখিবলৈ। ৱাও, খোলা চাপৰি পিঠা। আৰু কিহৰ চাটনিটো? অঁ, খাওঁ। হয় নেকি? আহিম 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 এফালে আহিলে। আমি চাহ খাই ললোঁ। চাহ খাই এতিয়া গা পা ধুই ওলাইছোঁ থলগিৰি ধাবা, ধূপধাৰাৰ ওচৰত। থলগিৰি ধাবাৰ খানা ইমানেই টেষ্টি নহয়। মই আজি ৰাতিপুৱা একদম সোনকালে গা পা ধুই ৰেডি হৈ লৈছোঁ। মানে তাত যিটো পলুটো খাই মই বিৰাট ভাল পাওঁ থলগিৰি ধাবাৰ। গতিকে এতিয়া যাওঁ। এইটো ছাইডে আৰু অহা নহ'ব। আমি এতিয়া কাইলৈৰ পৰা গুচি যাম মৰিগাঁও ফালে, তাৰপিছত নগাঁও। এতিয়া আমি আপাৰ আছামৰ ফালে যামগৈ আৰু মৰিগাঁৱৰ পিছত মানে এইটো ছাইডে অহা নহ'ব, গোৱালপাৰা ছাইডে। গতিকে আজি ডিচাইড কৰিলোঁ যে থলগিৰি ধাবাত খাই লওঁ। বলক আপুনি স্কুটি লৈ ঘূৰিছে। থকাকৈহে পলু খাম। আৰু এইটো একেবাৰে ৰাতিপুৱা শুই উঠি গা পা ধুই ৰেডি হৈ আছে পলু খাবলৈ পাবলৈ। ইয়াত খাবলৈ 10টাতে গা পা ধুই আজৰি হৈ আছো। এতিয়া আহি গৈছে প্ৰথমে কেঁকুৰা চাটনি, তাৰপাছত পলু খালোঁ আৰু ঢেৰ কিবাকিবি খালোঁ। আচলতে খোৱাত ইমানেই ব্যস্ত হৈ পৰিলোঁ যে মোৰ ভিডিঅ' ল'বলৈ থাকিয়ে গ'ল। দাদাই নিজে এইটো বনাই আনিছে, বিৰাট টেষ্টি হৈছে। এয়া আহি গ'ল আমাৰ পলু আৰু এয়া পৰ্ক ড্ৰাই ফ্ৰাই। আচ্ছা, আজি থলগুৰিত আহিলোঁ। আমাৰ থলগুৰিৰ মালিক লগত আছে, কিন্তু ইমান কেঁকুৰা চাটনিৰ পৰা ধৰি পলুৰ পৰা ধৰি যিটো খাদ্য খোৱালে আমাক, কিন্তু মানে পইচাও লৈছে, ডাঙৰ কথা নহয়। কিন্তু খাদ্যটো পাইছিলোঁ আমি, কিন্তু মই আপোনাক চেলুট। ভাল লাগিলে। ঠিক আছে, ঠিক আছে। দিয়ক।
দিয়ক গৈ থাকো আহিব নাটক চাবলৈ আমি আপোনালোকৰ মাজেৰে আহিছিলোঁ মাত্ৰ বিকিনিশাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ উচ্চাস উদ্দীপনা যোগালে সেইসকল দৰ্শকলৈ আমি আন্তৰিক